नंखाय एनजिअनि मुं लानानै नोरजिया सुबुंफोरनिफ्राय 2,000 रां लानायनि अजद। थगायग्रा सुबुंखौ मिमिसिया सान इसवारी होनना नोरजिया सुबुंफ्रा फोरमायदों। मिसिउ नाकि इसुवारी एनेका आरोखि नामता माने देहायारि लोरबां सुबुंफोरनो 50,000 रां होनायनि खोथा दंमोन। 2,000 टका देওঁতে যে 50,000 टका পাও 50,000 टকাৰ পিছত যে তুমি একটা জার্সি গরু বা কিবা গাহৰি ছাগল পালন কৰিব পাৰা। बिजनीआव मिमिसिया सान इसवारी मुंनि सुबुंनि सायाव थगायनानै रां लानायनि अजद दैखांदों देहायारि लोरबां सुबुंफोरा। चिरां जिल्लानि बिजनी महकुमानि सिङाव थानाय सिलिखागुरि आरो बेतबारिनि गोबां देहायारि लोरबां सुबुंफोरा बिजनी उलुबारि बामुनि जरायाव माधव सरकारनि हेफाजाबाव थगायसुला मिमिसिया सान इसवारीनि नंखाय एनजिअनि मुं लानानै 50,000 रां एकालिन होगोन होनना गासैमोन 13 देहायारि लोरबां नखरफोरनिफ्राय सासेयाव 2,000 रां लानानै दासिमबो जेबो खौरां गैयैखौ लानानै खौरां बिजोंनि गेजेरजों मिमिसिया सान इसवारीनि सायाव अजद दैखांदों। मख'नो गोनांदि खहा जाजानाय नोरजिया सुबुंफोरनो थांनाय बोसोरनि आगस्ट दानावनो साफ्रोमनोबो 50,000 रां होनायनि खोथामोन। नाथाय 50,000 रांनि मुङाव रां बुथुमनानै जेबो खौरां गैफिनिखौ लानानै रागा जोंखांदों भुगिनांनाय देहायारि लोरबां सुबुंफोरा। এনজিও বুলি আমাক কৈছে আৰু কি আমি নাজানো। মিমিচিউ নাকি ইছুৱাৰী এনেকা আৰু কি নামটা মানে আমি ইমান নাজানো আৰু। তাৰপিছত তাৰ লগত মাধৱ আহিছিল আৰু মাধৱ আহি কিনে আমাৰ লগত মানে ছাৰ্ভে কৰি গৈছে। কিছুমানৰ ঘৰত ছাৰ্ভে কৰিছে, কিছুমানৰ ঘৰত কৰা নাই, এইটো আমি নাজানো। মই অন্ধ মানুহ, কাৰণ মোৰ পৰিবাৰো মানে লেংৰা, মানে বিকলংগ, ময়ো বিকলংগ, ময়ো অন্ধ। তাৰপিছত কথাটো হ'ল কি, সিহঁতে ছাৰ্ভে কৰি গ'ল। যোৱাৰ পিছত 1 মাহ পিছত মোক ফোন কৰিলে আৰু বহুতক কিছুমানক ফোন কৰিছে বোলে, নাজানো এনেকৈ। তাৰপিছত মোক ক'লে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, ইনকাম চাৰ্টিফিকেট আৰু তোমাৰ হেণ্ডিকেপৰ কাৰ্ড এইবিলাক জমা দে। তাৰপিছত জমা দিয়াৰ পিছত তোমাৰ 50,000 টকা আহি আছে। তাৰপিছত মই সুধিলোঁ যে টকা পইচা কিবা দিব লাগিব নেকি? যদি দিব লাগে আমি জমা নিদিওঁ। একো নালাগে বোলে, এনেকৈ ক'ল। একো নালাগে, ঠিক আছে। তাৰপিছত আমি জমা দি দিলোঁ। এসপ্তাহ বা 10 দিন হ'ব পাৰে আৰু কি। তাৰপিছত আকৌ ফোন কৰিলে, এইবাৰ একাউণ্ট নাম্বাৰ লাগে আৰু লগতে 2,000 টকা লাগে। ক'লোঁ 2,000 টকা যে আমি ক'ৰ পৰা দিম? আমিতো খুজি মাগি খাওঁ, কি কৰোঁ? আমি নিজৰটা নিজেহে গম পাইছোঁ। তাৰপিছত 2,000 টকা দেওঁতে যে 50,000 টকা পাও 50,000 টকাৰ পিছত যে তুমি একটা জাৰ্সি গরু বা কিবা গাহৰি ছাগল পালন কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ কিমান ইনকাম হয়? 2,000 টকাহে তোমাৰ যাব। লগতে কৈছে কি 10-15 দিনৰ ভিতৰত তুমি পাই আছা, মাত্ৰ 2,000 টকা দে, 10-15 দিনৰ ভিতৰত তুমি 50,000 পাবি, তাৰে তুমি ধাৰ মাৰিব পাৰিবি, এনেকৈ ক'ল। 50,000 যদি নাপা, 10-15 দিনৰ ভিতৰত যদি নাপা, তেতিয়া 2,000 টকা ঘূৰি পাবি, চবকে দিম ঘূৰাই, এনেকৈ কৈছে। তাৰপিছত ঠিক আছে, আমি দি দিলোঁ। দিয়াৰ পিছত 10-15 দিন যোৱাৰ পিছত আমি মাধৱৰ লগত আমি সুধি চালোঁ যে কি হ'ল। এইবাৰ কয় আৰু কি, এই 1 মাহ 2 মাহ ভিতৰত যদি তোমাৰ পইচাটো ৰিটাৰ্ণ পাবিয়ে, তুমি কি চিন্তা কৰিছা? তুমিতো পইচা ৰিটাৰ্ণ পাবিয়ে, এনেকৈ কয়। যদি নহয় আৰু 1 মাহ 2 মাহ বাচিবা চিৰাব নোৱাৰা নেকি? তাৰমানে কথা হ'ল কি, অফিচৰ কথা, এনেকৈ ক'ল। এইবাৰ আমিও চিন্তা কৰিলোঁ হ'ব পাৰে দে। এনেকৈ 1 মাহ 2 মাহ তাৰপিছত সুধিলে খালি। এইবাৰ তাৰপিছত এই 2 মাহ যোৱাৰ পিছত আমাক মানে কথাই নকয়, ফোন কলো ৰিচিভ নকৰে, ক'ত বিজি কৰি থৈ দিয়ে, ক'ত কি কৰে, এনেকুৱা ধৰিল। টকাও নাই, আচল ঘূৰাই দিব কৈছিল, আচলটাও ঘূৰাই নিদিলে। সিহঁতক উচিতমূলক শাস্তি দিলে ভাল হয়। 50,000 দিম বুলি কৈ হাতত নিবাৰ 2,000 পইচা লৈ গৈছে। কাৰ লৈছে পইচাটো? এই মাধৱ নিছে, ঘূৰাই দিম বুলি কৈছে, দেৱা নাই। কিমান দিন হ'ল? হ'ল 9 মাহ মিনা। মই 2,000 দিছোঁ। কাৰ নাম আপোনাৰ কোন আছে? আমাৰ কি কয়, আমাৰ আপিটোৰ ঘৈণীয়েকৰ বিকলাংগ। তাৰমানে সিটো আপি মানুহ মানে দৌৰা-দৌৰি কৰিব নোৱাৰে, সেইকাৰণে মোক কৈছে যে হেৰিত মিটিং আছে, ডিচিমিলিছত মিটিং আছে, তই বেতবাৰীৰ পৰা আহা,
আহাতে এই লোকৰ ঘৰত সোমাই আহিবি এই গেলি পইচা দিব এই আৰু দিব কিহৰ পইচা কয় নাই তোৰ একো ক'ব নালাগে তই গেলি আমি পইচাখিনি দিব তই পইচাখিনি লৈ আহিবি মই সেই বাজে লৈ আহিলোঁ 2000 কৰি লৈছে আমাৰ বেদবাৰীতে 5 জন আছে এই আর কি মানে যে কোনো কাৰণে এটা ভাল সুবিধা হৈছে আপোনালোকে এটা কাম কৰক যে 2000 টকা দিয়ক আৰু হেৰি ইনকাম চাৰ্টিফিকেট আৰু ডকুমেণ্টখিনি জমা দিয়ক মোটামুটি 10-15 দিনৰ পাই আছে আৰু যদি নাপা হয়তো বাইচান্স কিবা কাৰণত ভুল হ'লে 1-2 মাহ লাগিব পাৰে যদি 1-2 মাহৰ ভিতৰত নাপা পইচা ৰিটাৰ্ণ পাবি এতিয়ালৈ সিহঁতক পিছত লগ পাই মই সুধিছিলোঁ সোধাৰ পিছত কৈছিলোঁ যে আৰু কি হ'ল খবৰ কয় আৰু কি এই আপোনাৰ নামটো আহিছে আৰু কি লিষ্টত আপুনি পাবই এনেকৈ কৈ কি আজি 9 মাহ হ'ল কোনো একো নাই হা 2000কে আৰু এতিয়া ইনকাম চাৰ্টিফিকেট 500 টকা আৰু এতিয়া কি বিচাৰে সিহঁতক উপযুক্ত শাস্তি দিব লাগে কিয় শাস্তি দিব লাগে বৈধ জানো সিহঁতে আগতো বহুতো পইচা খাইছে বোলে এনেকৈ থগাই এতিয়া আগতে গম পোৱা নাছিলোঁ গম পোৱা হ'লে আগতে আমি দিলোঁ হয় এতিয়াহে গম পাই আছোঁ সকলোৰ পৰাই শুনা পাই আছোঁ আৰু আমাৰ পৰাই চব কথা জানি আছোঁ আৰু বেদবাৰীৰ পৰা 8জন আমাৰ ইয়াত 5 জন গোটাই মিলিতো টোটেল নাজানো আমাৰ লগত হিচাপ নাইতো আমাৰ লগত হিচাপ নাই কিন্তু আমাৰটোহে আমি জানো হয় না নহয় ইয়াত 5 জন আমাৰ ইয়াত 5 জন আমি জানো ভালকৈ বেৰগাৰে 8 জন কৰোঁ মানে মোৰ ছোৱালী এজন নাম হ'ল বীণাপাণি বিশ্বাস মাথাৰ ক্ৰেডিট আছে আৰু হাতটো জন্মৰ পৰা তেইৰা আছে অলপ তেইৰা থকাৰ কাৰণে বেদবাৰীৰে আৰু এজন মানুহ আছে মানুহজন মৰি গৈছে সেই মানুহজন কৈছে তোৰ ছোৱালীজনী এনেকুৱা বিকলাংগ পাগলাহেন তেতিয়া বিকলাংগৰ হেৰি নকৰাকৈ গৰীব মানুহ দুখীয়া মানুহ আমটো মইতো নাজানো কোনে কৰি দিয়ে তে কয় মোৰ লগত বোলা উলুবাৰীতে আছে মাধৱ চৰকাৰ সেই কৰি দিয়ে সেই প্ৰথমতে মোক মানে কৰি দিছে এইবিলাক চব কৰি দিয়াৰ পিছত লাষ্টত এই বনাছৰ কাৰণে এই দুৰ্গা পূজাৰ সময়ত মোৰ পৰা 2500 টকা লৈছে মাধৱ চৰকাৰে লৈছে কৈছে যদি কামটো নহয় মই টাকাটো ঘূৰাই দিম ৰিটাৰ্ণ দিম এই বনাছ মানে এই হেৰি একটা দিন দিব 2500 টকা কিমান টকা দিম বুলি কৈছিল 50,000 টকা দিম বুলি কৈছে তাৰপিছলৈকে দিয়া নাই